অসমৰ ৰাইজলে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা। বিহু গাই পিনি মানে এইখনতে যামগে। এ আমাৰ যুগান্ত শুই আছে আৰু এটা পোৱালি আছে আৰু এটা কৰি খেলিবলৈ যোগাৰ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মোৰ ড্ৰেছ দেখিতো গম পাইছে আমি মানুহকে হুঁচৰি আৰু এতিয়া প্ৰায় বাজিছে 8:30 হওঁ হওঁ। চ' আমি এতিয়া বিহু মাৰোঁগৈ আৰু আপোনালোকক মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা বহুত বহাগ বিহুৰ শুভকামনা জনাইছোঁ। সকলো ভালে কুশলে থাকক আৰু আমাৰ ভিডিঅ'বিলাক এনেদৰে চাই থাকিব। ব'লক এতিয়া আমি ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। 9টা বাজি গ'ল, মানে বহুতে ৰখি এতিয়া আমি মানে আমাক চব লগ খালে এতিয়া আমি ধুনীয়াকৈ বিহু মাৰিমগৈ। আৰু তো গাইজ আজি আমাৰ আদিত্যত খাতাৰনাক ডান্স দিয়ে ন, আপোনালোক চবেই দেখিবলৈ পাব। সাজু থাকিব। আমি বিহু মাৰিবলৈ আহি পিনে পহুমা পালোঁ। গোটেইসোপা আহিছোঁ। 11টা বজাত আমি হুলস্থুল কৰি আছোঁ পহুমা। এইয়া চাওক, আমি মানে যি ঘৰ মানুহত বিহু মাৰিব আহিছোঁ তেহেঁতৰ ঘৰত মানে গাড়ী বহুত আছে। মানুহ হিচাপত মানে থাৰখন আমি দেখিব পাৰে, ঠিক নাই। গতিকে চাই থাকক ভিডিঅ'টো পাওঁনে নাপাওঁ আহিলোঁ মানুহ নাই নেকি? গাইছ, আমি বিহু মাৰিবলৈ মানে দামী মানুহৰ ঘৰত আহিছোঁ। দামী মানুহৰ ঘৰত আহিছোঁ। থাৰ লৈ যাম আজি। চাই থাকক। আমাৰ কাৰণে ৰেডি কৰি দিছে। আমি বিহু গাই পিনি মানে এইখনতে যামগৈ। চাই থাকক। ঘৰৰ গৃহস্থকো নচাই দিছোঁ একদম। এটা কথা দুখ লাগিল গাইছ, মানে এইখন নিনো আজি। অহা বহাগত নি আছোঁ তোমাক। মানে আমি চলাব নাজানোতো, মানে সেইটো কাৰণে এইটো দিম বুলি কৈছিলে, কিন্তু আমাৰ মানে ড্ৰাইভাৰটো নাই যে। थैंक यू, आपका ये उपकार जिंदगी भर याद रहेगा मुझे। গাইজ, গোটেইখন মানে বিহু মাৰি আছোঁ। পহুমাৰ পৰা আহি পিনি এতিয়া আমি বঙাল চুকত বিহু মাৰি আছোঁ। তাৰপিছত ক'ত মাৰো একদম আপোনালোকক দেখাই দিম। চাই এই আমাৰ যুগান্ত শুই আছে। যুগান্তক উঠাবলৈ আহিছোঁ। উঠা নাই। উঠা বাচা। উঠা আমাৰ মইনা উঠিব। উঠিলে। অসমৰ ৰাইজলে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা। হ'ব আৰু হ'ল আৰু। ৰাতি 2টা বজাত এয়া অৱস্থা। যেন আমাৰ দৰে গুৰুভক্তক সুধিবলৈ শক্তি দি মতি স্থিৰ কৰিব লাগে, আৰু লগতে কুশলদাৰ বিয়াখন যাতে সোনকালে খায় আমি পেটে পূজা কৰিব পাৰোঁ। আমি খবৰো পাইছোঁ অতি দীপলি কন্যা এজনী যাতে আমি নবৌ হিচাপে লাভ কৰোঁ। ভাওনা কৰিবলৈ গ'লে যাতে বেগটো অকল নিজে লৈ ঘূৰি ফুৰিবলগীয়া নহয়, নবৌয়ে যাতে লৈ যায়, নিচি কিমান কষ্ট দিব নাপায়। অতি সোনকালে সেইখিনি যেন নিচিৰ ওপৰত কল্যাণ কৰি ঘৰতে আৰু এটা পোৱালি আছে আৰু এটা কৰি খেলিবলৈ যোগাৰ। আমাৰ খলিয়া মাৰিলে
গাইজ তো আমি আহি ভিডিঅ'টো শেষ মুহূৰ্ত পালোহি মানে এতিয়া 3:17 হৈছে এতিয়া আমি মোৰ ঘৰ পাইছোহি একদম মানে বহুত ভাগৰ লাগিছে জোচ একদম নাইকিয়া হৈ গৈছে যি কি নহওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ so much for watching bye